নমস্কাৰ। আজি এই ভিডিঅ'টো বনোৱাৰ বিশেষ উদ্দেশ্য হ'ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াহঁতে এক যাত্ৰা আৰম্ভ কৰিছে আৰু এই যাত্ৰাৰ নাম হ'ল এক অসম যাত্ৰা। আৰু এই যাত্ৰাটো আৰম্ভ হৈছে ধুবুৰীৰ ধুবুৰীঘাটৰ পৰা আৰু গৈ শেষ হ'ব শদিয়াত গৈ কেনে শেষ হ'ব। আমাৰ অসমখন ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা পাহাৰীয়া অঞ্চলটো লৈ আমাৰ বৃহত্তৰ অসমখন গঠিত হৈছে। অসমখনত বিভিন্ন ভাষা জনগোষ্ঠীৰ লোকসকলৰ বৃহত্তৰ অসমীয়া জাতিটো গঠিত হৈছে, আমি এইটো জানো। যেনে তিৱা, কাৰ্বি, বড়ো, মিচিং, আহোম, মটক, চৌতাল, ৰাভা, গৰীয়া, মৰীয়া আদি লোকসকলক লৈ বৃহত্তৰ অসমীয়া জাতিটো গঠিত হৈছে। আজি কোনোবাই নিজৰ ৰাজনৈতিক লাভৰ উদ্দেশ্যত অসমখনক বিভাজিত কৰিব বিচাৰি আছে আৰু বৃহত্তৰ অসমীয়া জাতিৰ মাজত ধৰ্মীয় হিংসাৰ বীজ ৰোপণ কৰি জাতিটোক বিভাজনৰ সৃষ্টি কৰি আছে। কেনেকৈ মই কৈ আছো। আৰু এই হিংসা বিয়পোৱা ৰাজনৈতিক দলবোৰৰ কিছুমান এজেণ্ডা প্ৰত্যেকটো গাঁৱত সোমাই আছে। এই যি ভেদাভেদৰ বৃহত্তৰ অসমীয়া জাতিৰ মাজত যি ভেদাভেদৰ সৃষ্টি হৈ আছে, এই ভেদাভেদ নাইকিয়া কৰি বৃহত্তৰ অসমীয়া জাতিক একত্ৰিত কৰাৰ উদ্দেশ্যৰে এই এক অসম যাত্ৰাটো সিহঁতে আৰম্ভ কৰিছে। মই সেইটো আশা কৰোঁ যাতে এই যাত্ৰা সিহঁতৰ এই যাত্ৰা সফল হয়। তাৰ কাৰণে মই ৰাইজৰ ওপৰত আহ্বান কৰিছোঁ যে আহক আমি সকলোৱে আগবাঢ়ি যাওঁ আৰু এনেকুৱা যাত্ৰাত আমি অংশগ্ৰহণ কৰি আমাৰ মাজত যি হিংসাৰ বীজ ৰোপণ কৰি দিয়া হৈছে সেই বীজটোক আমি উভালি পেলাই দিওঁ। কিয়নো নহ'লে আমি আমাৰ পূৰ্বপুৰুষসকলে দি থৈ যোৱা যি একতাৰ এনাজৰীডাল আমাৰ আগন্তুক প্ৰজন্মক যুৱ প্ৰজন্মক আমি দি থৈ যাব নোৱাৰিম। আমি ইমানেই নিজৰ স্বাৰ্থৰ কাৰণে ইমানেই হিংসা বিয়পাই আছো, আমি লজ্জিত হৈ যাম যেতিয়া আমাৰ আগন্তুক যুৱ প্ৰজন্ম আমাক সুধিব যে তোমালোকে আমাৰ কাৰণে কি কৰিলা। আমাৰ মাজত যি মিলা প্ৰীতি সেইবিলাক নাইকিয়া হৈ গৈছে। সেইকাৰণে সকলোসমূহৰ ৰাইজৰ ওচৰত মোৰ এইটো আশা থাকিল যে আহক আপোনালোকে আগুৱাই আহি এনেকুৱা যাত্ৰাত আপোনালোকে অংশগ্ৰহণ কৰক। অংশগ্ৰহণ কৰি বৃহত্তৰ অসমীয়া জাতিটোৰ মাজত যি ফাট মেলি আছে সেই ফাটটো নাইকিয়া কৰক। নাইকিয়া কৰি একত্ৰীকৰণ হৈ কেনে আমি আগুৱাই যাওঁ, যাতে আমাৰ আগন্তুক যুৱ প্ৰজন্মসকলে সেইবিলাক ভেদাভেদে যি সৃষ্টি হৈ আছে সেইবিলাক পাহৰি যায় আৰু সেইবিলাক যাতে আৰু কেতিয়াও নাথাকে। আহক এই যাত্ৰাবিলাক আমি সুকলমে সফল কৰোঁ, কাৰণ সিহঁতে যাত্ৰাটো আৰম্ভ কৰিলে সিহঁতে নোৱাৰে। কিয়নো এই যাত্ৰাটোত আমি ৰাইজে অংশগ্ৰহণ কৰিব লাগিব, তেতিয়াতো যাত্ৰাটো সফল হ'ব। সেইটো সিহঁতৰ দলীয় সিহঁতৰ যাত্ৰা নহয়, সেইটো গোটেই অসমবাসীৰ যাত্ৰা হয় আৰু সেইটো অসমবাসীৰ ভালৰ কাৰণে কৰি আছে। সদয় গোটেইখিনি কৈ মই বিদায় লৈছোঁ। নমস্কাৰ।